শ্রেষ্ঠ কথা বলি এদিন এখন লক্ষ্মী রেখা করো এই কথা লক্ষ্মী দেবে সহ্য কৰিব নারী রাহু কেতু মাতি আনি পঠাই দিলা তোমার স্থান প্রমাণ কৰিছালে যে তুমি কিমান ধর্মবান ওই অমৃত ওই পুত্র নাম ধৰ্মৰাজ মই কোৱা নাই গীত শাস্ত্ৰ কয় যে ধৰ্মই ৰক্ষতি ৰক্ষক তাৰ মানে যিজনে ধৰ্ম কৰিব ৰক্ষা সেইজনকেই ধৰ্মই কৰিব ৰক্ষা হে পৰমেশ্বৰৰ নাম ধৰ্মৰাজ চৰণ চুই প্ৰাৰ্থনা জনাকো যে বৰ্তমান আমাৰ সমাজত নানা লোকে নানা ধৰ্ম পালন কৰি আহিছে আৰু আমি সকলোৱে দেখিবলৈ পাইছো মনত ৰাখিব যিজনে ধৰ্ম পালন কৰে সেইজনকেই ধৰ্মই পালন কৰিবলৈ দিয়ক ধৰ্ম নকৰে দিনে নিন্দা নকৰিব নহ'লে বিপদত পৰিব দিন নিশ্চয় জানিব নহ'লে বিপদত পৰিব দিন নিশ্চয় জানিব নহ'লে বিপদত পৰিব দিন নিশ্চয় জানিব